আপোনালোকে সুধিব না সুধক হয় ছাৰ আমি সুধিম প্ৰথমটো প্ৰশ্ন হৈছে যে যোৱাকালি বৰপেটাৰ পৰা 5গৰাকী জেহাদী আটক কৰিছে গতিকে অসমত এনে জেহাদী আৰু থাকিব পাৰে নেকি বা তেনেকুৱা অসম চৰকাৰ অসম পুলিচে এটা স্পেচিয়েল উইং এটা আমি গঠন কৰিছিলোঁ যে জেহাদী আৰু মৌলবাদীসকলৰ বিৰুদ্ধে থকা আমাৰ ইনফৰমেশ্যনবিলাকৰ ওপৰত কাম কৰিবৰ কাৰণে আৰু খুব ডাঙৰ মডিউল এটা অসম পুলিচে ধৰিব পাৰিছে আৰু আমাৰ এই দিশত আৰু বহুতখিনি কৰিবলগীয়া আছে আমাৰ হাতত থকা ইনফৰমেশ্যন মতে আৰু কেইবাটাও মডিউল অসমত এক্টিভ হৈ আছে আৰু আমাৰ বিভিন্ন ধৰণৰ খবৰ বা বিভিন্ন ধৰণৰ ইনফৰমেশ্যনৰ চ'ৰ্চবিলাক আমি ডেভেলপ কৰিছোঁ আৰু অসম পুলিচে যিটো সাফল্য লাভ কৰিলে তাক মই এটা বৃহৎ সাফল্য বুলি কওঁ আৰু এই তেওঁলোকৰ জেৰাত যিবিলাক তথ্য পোহৰলৈ আহিছে সিয়ে ভৱিষ্যত অসমৰ কাৰণে এক অমংগলৰ সংকেত কঢ়িয়াই আনিছে গতিকে আমি বহুতখিনি কাম কৰিব লাগিব আৰু আমি কৰিম ছাৰ ইউক্ৰেইনৰ পৰা যিখিনি অসমৰ ছাত্ৰ ছাত্ৰী আছে হয় কিমান আছে আৰু আনিব চাওক ফিগাৰটো আমাৰ হাতত প্ৰাৰম্ভিকভাৱে 222গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাক যোগাযোগ কৰিছিল আউট অফ 222 পৰৱৰ্তী সময়ত আমাৰ মাজত এনেকুৱা এটা সংখ্যা আহিলে যে এইটো 164 222 নহয় যি নহওক এতিয়ালৈকে আমি ক্ল'জ টু 100 আমি ৰিচিভ কৰিছোঁ দিল্লীত কিছুমানে ধৰক আমাক আহি ৰিপৰ্ট কৰাও নাই দিল্লীত নামিছে হয়তো অসম ভৱনে ৰিচিভ কৰাৰ আগতে তেওঁলোকে নিজৰ দিল্লীত কাৰোবাৰ ঘৰ আছে কাৰোবাৰ মুম্বাইতে ঘৰ আছে কিন্তু আমাৰ আটাইতকৈ সমস্যা আছে যিখিনি ছাত্ৰ ছাত্ৰী সুমিত আছে তেওঁলোকক উলিয়াই অনাটোৱে আটাইতকৈ সমস্যা হৈ আছে আৰু যোৱাকালি ৰাতিও কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আহিছে ভাৰত চৰকাৰৰ লগত বিশেষকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াৰ লগত মই নিৰন্তৰ যোগাযোগত আছোঁ যে সুমিৰ পৰা থকা ছাত্ৰ ছাত্ৰীখিনিক উলিয়াই অনাৰ বাবে চাওক কাৰ্বি আংলঙত স্থানীয় বন্ধ দিয়াৰ যিটো কথা কৈছে সেই বিষয়টো ঠিক আছে অহাবাৰ আহক অহাবাৰ আমি ভাল কৰি আলোচনা কৰি ল'ম ছাৰ আৰু এটা কথা যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইভেকশ্যনবিলাক হৈ আছে কিন্তু আমি দেখিছোঁ যে আমাৰ খটখটিৰ যিটো ASRFৰ কেম্প আছে অসম বিশেষ সংৰক্ষিত বাহিনী তেওঁলোকৰ মাটিতে কিন্তু বেদখল কৰি আছে আৰু সেইটো মানে আপোনালোকে দেখিছে যে লাহৰীজানত আমি কিমান ডাঙৰ এটা উচ্ছেদ চলালোঁ গতিকে সেইটোৱে এটা ইণ্ডিকেট কৰে যে অসম পুলিচে বা অসম চৰকাৰ বা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে উচ্ছেদৰ ওপৰত কিমান গুৰুত্ব দিছে এতিয়া আপোনালোকে যদি মোক কয় যে ছাৰ অমুকতো আছে তমুকতো আছে এইটোতো ৰিয়েলিটি অফ লাইফ এইটোতো আগত তেনেকৈ উচ্ছেদ কৰি মানে মাটিত বহিব দিলে এতিয়া লাহে লাহে আমি কৰি যাম কিন্তু মই ক'লোঁ নহয় এনেকুৱাও আছে যে DC কোৰ্টৰ ভিতৰতো বহুত জেগাত মানুহে মাটি দখল কৰি থৈছে ধুবুৰী জেগাত তেনেকুৱা আমাৰ চৰকাৰী মাটিত চৰকাৰী এগ্ৰিকালচাৰ ফাৰ্মত চৰকাৰী চিট ফাৰ্মত চৰকাৰী ফিচাৰীত চৰকাৰী কাৰ্যালয়ত এইটো কাৰ্বি আংলংটো এটা উদাহৰণ নহয় এনেকুৱা অসমত মিনিমাম 1-1.5 উদাহৰণ হ'ব য'ত চৰকাৰী একেবাৰে ইম্পৰ্টেণ্ট কাৰ্যালয়ৰ মাটিয়ে দখল কৰি বহি আছে চ' এইটো লং ডাউন প্ৰচেছ কিন্তু আপোনালোকে জানে যে উচ্ছেদ যেতিয়া আপোনালোকে কৰিব যায় বুলডোজাৰ JCB এইবিলাক দেখা যায় তেতিয়া এটা কিছুমান মানুহে তাৰ বিৰুদ্ধেও কয় গতিকে চৰকাৰে বেলেঞ্চ কৰি এটা সামঞ্জস্য ৰক্ষা কৰি কাম কৰি থাকিব লাগে কাৰ্বি আংলঙক আটাইতকৈ ডাঙৰ এমপ্লয়মেণ্ট হ'ব থ্ৰু টুৰিজিম আমি বছৰত প্ৰায় 600 crores কাৰ্বি আংলং কাউন্সিলে পাই বিভিন্ন স্কিমত মই CM ডাঙৰীয়াকো কৈ আছোঁ যে ভাল টুৰিজিম মাষ্টাৰ প্লেন এটা বনাব লাগে কাৰণ টুৰিজিম হ'লে ইয়াত হোম ষ্টেৰ বহুত সুবিধা আছে
টুৰিজিমৰ বহুত সুবিধা আছে গতিকে আৰু হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ ওপৰত স্কিল বেছ আমি হস্পিটেলিটিৰ ওপৰত ইনষ্টিটিউট কৰিব পাৰোঁ যাতে ল'ৰা ছোৱালী শিকিব পাৰে খালি কাৰ্বি আলঙৰ ল'ৰা ছোৱালীৰ এটা ডাঙৰ সমস্যা আছে যে তেওঁলোক ওলাই যাব নোখোজে 3000 টিচাৰ পোষ্ট খালী হৈ আছে আণ্ডাৰ ST হিলছ কিন্তু কোনো ওলাই যাব নোখোজে নলবাৰীত চাকৰি কৰিব নোখোজে গোৱালপাৰাত চাকৰি কৰিব নোখোজে ডিব্ৰুগড়ত কৰিব নোখোজে সেইকাৰণে কাৰ্বি আলঙৰ ভিতৰতো স্কোপ লিমিটেড থাকিব কাৰ্বি আলঙৰ ল'ৰা ছোৱালী অসমখনকো নিজৰ বুলি ভাবি অসমত গ'লে তেতিয়া মই ভাবোঁ ইয়াৰ নিবনুৱা সমস্যা বহুত সমাধান হৈ যাব নাই যুৱ মহোৎসৱত খুব এটা ভাইব্ৰেণ্ট অনুষ্ঠান আৰু অসমত আজি তাৰালাংচু যুৱ মহোৎসৱ প্ৰায় 50 বছৰত ভৰি দিব উপক্ৰম হৈছে আৰু বহুতবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে গতিকে এইটো অকল আমি কাৰ্বি আলং বুলি নহয় এটা অসমৰ কেলেণ্ডাৰ ইভেণ্ট হিচাপে আমি প্ৰজেক্ট কৰিব পাৰোঁ কাৰ্বি শান্তি চুক্তিটো এই বিষয়ে উল্লেখ আছে মই এইবাৰ চাই গ'লোঁ আগত মই অহা নাছিলোঁ গতিকে অহাবাৰ ইয়াক আমি আৰু ডেভেলপ কৰিম আৰু খালি মোৰ এটাই অনুৰোধ থাকিব যে যাতে এই যুৱ মহোৎসৱটো আমাৰ লোকনৃত্য আৰু কাৰ্বি সংস্কৃতিৰ লগত জড়িত হৈ থাকে বহুত বেছি পশ্চিমীয়া হৈ গ'লে তেতিয়া এসময়ত ইয়াৰ আনুষংগিক নিগেটিভ কম্পোনেণ্টবিলাকো আহি যাব গতিকে যিহেতু যিসকলে অনুষ্ঠানটো আয়োজন কৰিছিলে 48 বছৰ আগত তেওঁলোকে কাৰ্বি কালচাৰটো প্ৰটেক্ট কৰাৰ কাৰণে এই কামটো কৰিছিল গতিকে মুখ্য উদ্দেশ্যৰ পৰা যাতে আমি আঁতৰি নাযাওঁ সেইটো এটা আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে বাকী সকলোৰে কম্পোনেণ্ট থাকিব হিন্দী গানো গাম ইংৰাজী গানো গাম অসমীয়া গানো গাম বঙালী গানো গাম গুজৰাটী গানো গাম কিন্তু মেইন যিটো উদ্দেশ্য যেটো প্ৰটেক্ট কাৰ্বি কালচাৰ সেইটো যাতে তাৰ পৰা যাতে নতুন প্ৰজন্ম আঁতৰি নাযায় বিদ্ৰোহী সংগঠনকতো ৰাজনৈতিকভাৱে কোনেও সংস্থাপিত নকৰে তেনেকুৱাতো কোনো টাৰ্ম নাই এইটো তেনেকৈ এটা হ'ল যে পলিটিকেলি সংস্থাপন লাগিলে সেইটো পলিটিকেল পাৰ্টিয়ে সিদ্ধান্ত ল'ব লাগিব গতিকে বিজেপি কংগ্ৰেছ বিভিন্ন পলিটিকেল পাৰ্টি আছে যোনে য'ত ভাল পায় তাত যোগদান কৰিব তাৰ পৰা সিদ্ধান্ত হ'ব কিন্তু সেইটো মুখ্যমন্ত্ৰী হিচাপে তাত মোৰ ক'বলগীয়া একো নাথাকে কথা মই কোৱা নাই মোৰ নামত এইবিলাক ভুৱা কথা প্ৰচাৰ কৰি থকাটো ভাল নহয় আমি কৈছোঁ যে 7 দিনৰ ভিতৰত যি বিহু পাতিব তাক আমি 1.5 লাখ টকাকৈ দিম তাৰ পিছত 6 মাহলৈকেও বিহু পাতি থাকিলে মোৰ কি আপত্তি আছে লাগে কোনোবাই যদি 365 দিনৰ 367 দিনো বিহু পাতে মোৰ কি মই কোন নহয় আপত্তি কৰিবলগীয়া মুখ্যমন্ত্ৰীৰ এইটো অধিকাৰে নাই কাবাক কোনোবাই কালচাৰেল শ্ব' পাতিব খুজিলে কোনোবাই বিহু পাতিব খুজিলে বাধা দিয়াৰ কোনো অধিকাৰ মুখ্যমন্ত্ৰীৰ লিষ্টত নাই খালি মুখ্যমন্ত্ৰী এইটোৱে কৈছে যে প্ৰথম 7 দিনত 1900 বিহু অসমত হয় সেই 1900 বিহুক আমি 1.5 লাখ টকাকৈ সাহায্য দিম 8 দিনৰ দিনাও পাতক 9 দিনৰ দিনাও পাতক আৰু অসমখন ফূৰ্তিত থাকিলেতো আমি ভালেই পাওঁ সদায় হৈ থাকিলেও ভাল পাওঁ খালি মানুহৰ পৰা চান্দা নোতোলাকৈ পাতিব পাৰিলে ভাল 48 ঘণ্টা সময় পাৰ হৈ গ'ল গতিকে এতিয়া মই এটাই আবেদন কৰিব পাৰোঁ যে মানুহে আহি ভোট দিব লাগে কোন দলক ভোট দিব লাগে ৰিজাল্ট কি হ'ব এতিয়া আজিৰ ইলেকশ্যনৰ সম্বন্ধটো মই ক'ব নোৱাৰোঁ কাৰণ আমাৰ ভোটদান চলি আছে অহাকালি যিহেতু মাজুলীত ভোটদান আছে সেইকাৰণে মই এটাই মাত্ৰ অনুৰোধ কৰিব পাৰোঁ যে ৰাইজে যাতে আহি ভোটদান কৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে এতিয়া এইবাৰ বাজেটত ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে মই এডুকেশ্যন ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ মেডিকেল হৈ গ'ল কেঞ্চাৰ হৈ গ'ল পলিটেকনিকতো ছাবজেক্ট বঢ়াব লাগে ইঞ্জিনিয়াৰিং হ'ব লাগে মেডিকেল হ'ব লাগে ৰাজ্যটো যিমান নাই সিমান কাৰ্বি আলঙত হৈ আছে আপোনালোকে যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে নাগালেণ্ড মেঘালয় মিজোৰাম ছিকিম এইবিলাকত যিমান অনুষ্ঠান নাই এতিয়াতো কাৰ্বি আলঙত হৈ আছে কাৰ্বি আলং ইজ বিকামিং এ ছুপাৰ ষ্টেট নট অনলি অট'নমাছ ষ্টেট তাৰো ওপৰত গৈ কাৰ্বি আলং ইজ বিকামিং এ ছুপাৰ ষ্টেট নাও আঞ্চলিকতাবাদ বুলি কোনো আদৰ্শ এটা নাই হয় নহয় অসমক ভাল পোৱা এটা আদৰ্শ আছে আৰু অসমক ভাল পালে ভাৰতকো ভাল পাব লাগিব গতিকে ৰিজনেলিজিম বুলি যদি কোনোবাই কয় তেতিয়াহ'লে
সকলোৱে লগত এটা শব্দ কয় ৰিজনেলিজিম উইথ এ নেশ্যনেল আউটলুক গতিকে অসম আৰু ভাৰত দুইটাকে আমি ভাল পাব শিকিব লাগিব আৰু তেতিয়াহে আমি বিশ্বৰ বৰসভাত নিজক চিনাকি দিব পাৰিম গতিকে বাকী আৰু জাতীয়তাবাদ আঞ্চলিকতাবাদ মানে কি বুজায় কি ডেফিনেশ্যন মই নাজানো যেনেকৈ আমাৰ লুৰিণজ্যোতি গগৈ জাতীয়তাবাদী এটা দল খুলিটো আকৌ কংগ্ৰেছৰ লগতে হাত মিলালে হয় নহয় তেনেকৈ এজিপিও আজি বিজেপিৰ লগত হাত মিলালে তাৰমানে জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদ এইবিলাক এটা শব্দ আচল কথাটো হ'ল যে মই অসমক ভাল পাওঁ মই ভাৰতক ভাল পাওঁ গতিকে অসমক ভাল পাবৰ কাৰণে যদি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিবা বিকল্প ৰাস্তা চিন্তা কৰে সেইটোতো মই বেয়া পাব নালাগে মই ভালেই পাব লাগে মুঠতে সকলোৰে অৱদানত অসমখন ধুনীয়া হওক ইলেকশ্যন ঘোষণা হ'ব ডেটটোতো মই ক'ব নোৱাৰোঁ কিন্তু এপ্ৰিলত ইলেকশ্যন ডিক্লেয়াৰ হ'ব হয়তো 2 মে'টো হ'ব পাৰে ইলেকশ্যন 7 মে'বো হ'ব পাৰে 10 মে'টো হ'ব পাৰে 28 এপ্ৰিলতো হ'ব পাৰে ডেটটো ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিব বেছি ইণ্ডাষ্ট্ৰি কৰিলে কাৰ্বি আংলংখন বেয়া হৈ যাব ইয়াত যিটোৰ কাৰণে মানুহ কাৰ্বি আংলঙত আহে সেইটোৱে গণ্ডগোল হৈ যাব ছুপাৰ ষ্টেট নাও